बाक्सानि खाय Bodoland Sports Meet 2024 Bodoland Sports Meet 2022 Parent Zagaizenbai Baksa team marching forward Baksa team itakai boykoba akai khomnani hene gure khamlaina Ladies and gentlemen, please give a big hand for the Baksa team! Baksa Peniunanas and Hadamo Team China 4-5-0 team. Team Manager Paresh Chandra Bormon, Flag Bearer Ami Narzari. Chirag team itakai boykoba akai khomnani hene gure khamlaina So ladies and gentlemen, please give a big hand for the Zero team! Parent Team Udalpuri, Team Manager Swapan Sarma, Flag Bearer Surajit Mujamla. Udalpuri ni takaiba akai khomnani hene gure khamlaina Ladies and gentlemen, here comes the Udalpuri team. Tamilpur team. Team Captain Babul Khatlari, Flag Bearer Karina Boro. Team Tamilpur. Marching forward, Team Udalpuri. Team Manager Swapan Sarma, Flag Bearer Surajit Mujamdar. Ladies and gentlemen, here comes the Udalpuri team. Team Manager Pradeep Kumar Musamatari, Flag Bearer Amin Ansari. So ladies and gentlemen, here comes the Indigenous Games Association. Team Manager Nizi Narzari, Flag Bearer Ratnagiri Boro. Akai khomnani ho raijara jantambar Indigenous Games itakai. Team Kokrajha, Team Manager Pranav Musamatari, Flag Bearer Bobins Boro. Ladies and gentlemen, here comes now Kokrajha. Akai khomnani ho Kokrajha itakai. Marching forward, we have strike number 7, ABPA, last band. Boykoban, akai khomnani hene gure khamlaina Here we have the strike number 7, ABPA, last band. Zakhar Bago, Kubun Rakami Zaki, Arini, cultural team ni takaiba akai khomnani hene gure khamlaina Ladies and gentlemen, please give a hand for the cultural show. They are representing from a different community. Besok boykoba kepse Bodoland Sports Meet 2022 takai akai khomnani hene takai gure khamlaina Section BBC
Srimati Fami Bromo Bitangko Kasiamane Korek Tuan May I request our Honorable Chief Guest, Region Pramod Boro, to deliver this valuable speech. As here, a second Bodoland Sports Meet হৈছে ইয়াৰ উপস্থিত অতিথিসকল আৰু অন্যান্য খেলুৱৈসকল আৰু কোকৰাঝাৰৰ আমাৰ সাংবাদিক বন্ধুসকল মই আজি যি সেকেন্ড Bodoland Sports Meet হৈছে ইয়াত অংশগ্ৰহণ কৰিবলৈ আমাৰ সকলো খেলুৱৈ আদৰণি জনাইছো আৰু যিসকলে মেনেজ কৰিবলৈ দায়িত্ব পাইছে বা দিয়া হৈছে তেখেতসকললৈ মই শুভেচ্ছা জনাইছো যে Bodoland অঞ্চল খেল বিভাগত খুব আগবঢ়া এটা অঞ্চল এই অঞ্চলত বহুত খেলুৱৈ আছে আৰু বহুত প্ৰতিভাৱান খেলুৱৈ আমাৰ অঞ্চলত আছে আমি এই অঞ্চলৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল ফুট প্লেয়াৰ পাবলৈ সক্ষম হ'ম যদি আমি অলপ বেছি খেল বিষয়টো অলপ যদি গুৰুত্ব আৰোপ কৰা যায় মই আমাৰ Bodoland চৰকাৰৰ বিদ্যা চৰকাৰৰ খেল বিভাগক ধন্যবাদ জনাইছো যে আমাৰ অঞ্চলৰ কাৰণে সুকীয়াকৈ বছৰি এই স্পৰ্টছ মিটটো পাতি পেলাই আমাৰ যিসকল খেলুৱৈসকলে য'ত বিভিন্ন ইভেন্টছত অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱা নাই আৰু কিছুমানে পাইছে এই সকলোকে আমাৰ অঞ্চলৰ খেলুৱৈসকলক খেলিবলৈ এটা সুযোগ দিয়াৰ কাৰণে এটা সুবিধা দিয়াৰ কাৰণে এই স্পৰ্টছ মিটটো পতাৰ কাৰণে এই স্পৰ্টছ মিটত আৰ্চাৰী এথলেটিক্স ফুটবল কাবাডী ভলীবল আৰু ইয়াৰ লগতে দুটা স্পেচিয়েল আইটেম ৰখা হৈছে মই খুব ভাল পাইছো এটা হ'ল আমাৰ যি দিব্যাংগ আমাৰ ভাই ভনীসকল আছে তেখেতসকলৰ কাৰণে এটা সুবিধা দিয়াৰ কাৰণে ইয়াৰ ব্যৱস্থা ৰাখিছে আৰু ইণ্ডিজিনাছ স্পৰ্টছ ইয়াৰ কাৰণে ব্যৱস্থা ৰখা হৈছে গতিকে আজি যিখিনি নৰ্মেলি আমাৰ অলিম্পিক এছিয়ান গেমছ আৰু আগৰ পৰা যিবিলাক খেল যিবিলাক গেম আমাৰ হৈ আছে এইখিনিতো আমি প্ৰাধান্য দিব লাগিবই ইয়াৰ লগতে ইণ্ডিজিনাছ যি গেম আছে এইটো আমাৰ এটা আইডেণ্টিটি আমাৰ এটা কালচাৰ গতিকে মই স্পৰ্টছ ডিপাৰ্টমেণ্টক তেখেতসকলৰ কাৰণে খেলিবলৈ আমি এটা ব্যৱস্থা কৰি দিব লাগে আৰু সুকীয়াকৈ এতিয়া মই এইটো বাজেটত তেখেতসকলৰ কাৰণে আৰু এটা স্পেচিয়েল এটা ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কাৰণে এটা প্ৰপ'জেল আনিবলৈ অনুৰোধ কৰিছোঁ আমি চেষ্টা কৰিছো যে Bodoland অঞ্চলত যিমানখিনি আমাৰ ডিফেন্সৰ চাকৰি পাইছে ইয়াৰ ভিতৰত অধিক আমাৰ ল'ৰাবিলাকে খেলি পেলাই যোৱা ফুটবল ক্লাব আমাৰ বহুত আছে এই ফুটবল ক্লাববিলাকত খেলা যিবিলাক আমাৰ ল'ৰাসকল আছে ছোৱালীসকল আছে তেখেতসকলে পিছত যাই পেলাই চাকৰি পায় আজি ৰেলৱেত চাকৰি পাইছে ডিফেন্সৰ চাকৰি পাইছে বিভিন্ন বিভাগত ইলেক্ট্ৰিচিটিৰ আগতে চাকৰি পাইছিলে বিভিন্ন বিভাগত ট্ৰেইনিং পাই চাকৰি পোৱা বহুত মানুহ আছে আৰু বিদেশী যিসকলে ভালকৈ খেলিব পাৰিছে তেখেতসকলে আমাৰ অঞ্চলটো আজি ভাৰতবৰ্ষৰ বুকুতে হওক অসমতে হওক বা বিশ্বৰ বুকত উজ্বলাবলৈ সক্ষম হৈছে সেইকাৰণে এতিয়া এটা পাৰ্টাই গাঁও হয় স্পৰ্টছৰ কাৰণে আৰু সেইটো ভালকৈ আমি টেক কৰিব লাগিব আৰু ইউটিলাইজ কৰিব লাগিব সেইকাৰণে আমাৰ চৰকাৰে আমাৰ খেল যিটো বিষয় আছে এইটো খুব প্ৰাধান্য আমি দি আছো এইকাৰণে এই বছৰত আমি বহুতখিনি খেলৰ ওপৰত কাম কৰিবলৈ পলিচি আমি হাতত লৈছো এই যিটো চাইনৰ পৰা আমাৰ ছোৱালীসকলৰ যিটো টিম আই টিমত চিলেকশ্যন পাইছে মই
গতিকে সকলোৰে কাৰণে এটা জোৰদাৰ আশা কৰি দিবলৈ অনুৰোধ কৰিছোঁ আৰু আমাৰ বিদ্যালয় চৰকাৰৰ মই CSD ডাঙৰীয়াৰ অনুৰোধ কৰিছোঁ যে তেখেতসকলক যিমান পাৰে ছাপৰ্ট দিব লাগে যাতে তেখেতসকলে জিকি আহে আৰু অহা 22 তাৰিখত আমাৰ পুনৰ নেক্সট এডিশ্যন নেক্সট যিটো আমাৰ দলৰ কাম হ'ব ইয়াৰ কাৰণে আৰ্মি মানে হাই অফিচিয়েলবিলাক কথা পাতিবলৈ আহি আছে আমি চেষ্টা কৰিম এইবাৰ ছেমি ফাইনাললৈকে আমাৰ পৰীক্ষা দিব লাগে বুলি আমি চেষ্টা কৰিম যাতে আমাৰ ইয়াত আৰু এটা লেভেলত আমি আগুৱাই যাব পাৰোঁ তো মই আজি বিশেষ কথা ক'ব বিচৰা নাই যিসকলে খেলে ভালকৈ খেলুৱৈসকলে কেতিয়াও ভাবিব নালাগে যে মই এনে খেলিছোঁ নেকি মোৰ জীৱনত একো নহ'ব নেকি এইটো খেলি লাভ নাই যি কি নহওক খেলা মনোযোগ দি খেলা যি কি নহওক কাম মনোযোগ দি কৰা যি কামটো মনোযোগ দি কৰা যায় যি কামটো এটা উদ্দেশ্য লৈ কৰা যায় যি কামটো একদম মানে ফুল্লি ফোকাস কৰি পেলাই কৰা যায় এই কামৰ পৰা সফল নিজৰ জীৱনত আহিবই আহিব এইটো কেতিয়াও বিফল হ'ব নোৱাৰে এইটো এইটো আৰু স্পৰ্টিং স্পিৰিট বুলি কোৱা হয় গতিকে এই স্পৰ্টিং যিটো স্পিৰিট আছে এইটো প্ৰত্যেকজন খেলুৱৈ যাতে ৰাখে আৰু খেলত কোনো সেটিং নাই খেলত কোনো ভুল কাম কৰা ইয়াতে ৰাস্তা নাই এইকাৰণে হট পটত আমি আগুৱাই যাই পেলাই ভালকৈ খেলিলে নিজৰ প্ৰতিষ্ঠান কৰাৰ লগতে নিজৰ পৰিয়াল নিজৰ অঞ্চল নিজৰ ৰাজ্য নিজৰ দেশ বিশ্বৰ বুকত এটা পৰিচয় দিব পাৰে এজন খেলুৱৈয়ে গতিকে এই মহান যিটো কাম ইয়াৰ কাৰণে চবে আগবাঢ়ি আহক মই সকলোকে অনুৰোধ কৰি আজিৰ পৰা আৰম্ভ হোৱা এই খেল অন্ত কৰালৈকে প্ৰতিটো ইভেণ্ট প্ৰতিটো প্ৰগ্ৰামটো ছাকচেছফুলি হয় ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই বক্তব্য সামৰিছোঁ ধন্যবাদ So may I request to declare the big open. I declare the big open. Thank you, sir. Nutun.